মই আৰু দাদা আমাৰ বাইদেউৰ ঘৰ তো এনেকুৱা গৈ 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 যাইছো ধানটো যাওঁ गया निकल लौड़े A few moments. মানে আজিও ওপৰত উঠে আছে তো দুদিন পিছতহে ৰোৱা হ'ব ভাল কৰি চাবি আমাৰ ফেমিলি কেইটা পুৰা কামত লাগি গৈছে लेकिन यार यहाँ में पिघल गया সব কামত ৰেডি দুদিন পিছত এইগিলা কুঠিয়া ৰুব লাগিব বাৰু আৰু মই ইয়াতে লগত কাষতে ট্ৰেক্টৰ লৈ আনি এইটো মানে মূলাটো পেলাব লাগিব আমাৰ পিছু কি পিঠা বনাব নেকি समझ रहे हो ना গিলেছ পিঠা काय খাব তাই তো একলে তো গাইজ চাই থাকিব যদি ভাল লগা নাই কি ক'ব লাগে গিলাচ পিঠা খুৱাব পিঠা বনাবি এইটো ৰুটি হয় Day 2. হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱা 9টা বাজি গ'ল তো আজি আমি আছোঁ মানে পথাৰত যিটো ধান ৰুই আছোঁ তো আপোনালোকে দেখিব পাইছে চাগে তো বলক আমি তাত ওচৰত যাওঁ কোনে কোনে এনেদৰে ধান ৰুই আছে তো আপোনালোকক দেখা ময়ো তাত হাল মাৰি আছিলোঁ এই ট্ৰেক্টৰখন ইয়াতে থৈ দিলোঁ তো ইয়াতে ট্ৰেক্টৰ এইটো অলপমান ধাৰা আছে দ আছে অলপ না নালাগে দে যিতে ৰৈছে এতিয়া যিতে হ'ব অঁ এইটো আমাৰ নিমটো এয়া मस्त जोक मारा रे ये हंस रे हलकट हंस নিমটো মা ধান ৰাও মানে আৰু কিমান ভাল হ'ব লাগে তে নিমটো আনিছোঁ মোক হাত চিনেং দেই অৰে গামছা নিমন আৰু খুচি গ'ল নেকি আদা Day 3. গাইজ মই আৰু দাদা আমাৰ বাইদেউৰ ঘৰত আহিছোঁ এয়া বাইদেউজন তাৰপিছত আছে এইটো ভিনি দিও এইটো চাহ বাগিচা তাৰ ঘৰৰ ওচৰতে আছোঁ আমি ৰেডি হৈ গৈছোঁ যাবৰ কাৰণে তো এতিয়া আমি যাওঁ বলক তো গৈ 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 ফাইনেলি পালোঁ এতিয়া পাৰ হৈ গৈছোঁ আমি উত্তৰ চালমাৰা তো এনেকুৱা গৈ 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 আমি তুলুঙীয়া ৰাস্তা হৈ ওলাইছোঁ তো বলক গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া গৈ থাকোঁগৈ এইটো আহি গ'ল তুলুঙীয়া বাজাৰ তো তুলুঙীয়া বাজাৰে এইটো টাৰ্ণিংটো ঘূৰিলোঁ আমি তাৰপিছত পাই গৈছোঁ দেওহাটী তো দেওহাটীত আমি আহি গ'লোঁ আহি থাকোঁতে মুঠৰ আহি পাই গৈছোঁ আমি ৰেলগেট এই ৰেলগেটৰ কাৰণে ৰখি আছিলোঁ তো এতিয়া খুলি দিছোঁ তো গৈ আছোঁ আমি এতিয়া তো বলক গাইজ এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আমি ঘৰ পালে তো আপোনালোকক কথা পাতিম এইটো ফাইনেলি আমি যাই আছোঁ
আহি থাকোঁতে এনেকুৱা যে ফাঁচি গ'লোঁ আমি যে নগাঁৱৰ পৰা তো এনেকা এইটো LPGৰ পিছত পৰি এনেকুৱা দিগদাৰী হৈ গৈছে মানে আগলৈ যাব নোৱাৰোঁ মানে চাইডত তো ইয়াক অভাৰটেক কৰিব চেষ্টা কৰি আছোঁ অভাৰটেক কৰিব পৰা নাই পাই কিছু এতিয়া খাৰ বজা হৈ আমি তলে ব্ৰিজ দিয়ে গৈ আছোঁ এতিয়া কুমৰি লৈ ওলাম আমি তো চাই থাকক গাইজ তো গাইজ এইখন আমাৰ গাঁও এই আমাৰ গাঁৱত আহি সোমাই পৰিছোঁ তো এতিয়া আহিলোঁ এইটো কুমৰি বিলটো তো এনেকৈ আহি পাই গ'লোঁ আমাৰখিনি জেগাটো পাইছোঁ ঘৰ পাইছোঁ এই এইটো এইখনে আমাৰ ঘৰ তো গাইজ আহি গৈছোঁ মৰ্নিং গাইজ আমি গৈছোঁ ধান ৰুবা দিছ ইজ মাই মাদাৰ মা আৰু মই ধান ৰুবা যাইছোঁ ধান ৰুবা যাওঁ गया निकल लौड़े আৰু তেওঁ মোৰ চিষ্টাৰ अरे कहना क्या चाहते हो ऐसे तो नहीं होता है চিষ্টাৰে বোলে কিবা দেখা পাইছে